অসমৰ বেছিভাগ জনজাতীয় মানুহে খাই ভাল পোৱা এবিধ প্ৰিয় খাদ্য হৈছে শুকতি। আপোনালোকে বাৰু কেনে পায় শুকতি খাই? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালে। আজি মই আপোনালোকৰ আগত এটা মানে বস্তু এটা দেখাম, মানে খোৱা বস্তুৱে হয়। কি হয় মই পিছত ক'ম, কেনেদৰেনো বনাই সম্পূৰ্ণকৈ প্ৰথমৰ পৰা দেখাব নোৱাৰিম, যিহেতু মই আৰম্ভণিৰ পৰা কৰা নাছিলোঁ। মানে আধা পাহে মই দেখাম কেনেদৰেনো বনাওঁ। কি হয় মই পিছত দেখাই যাম, কিন্তু তাৰ বাবে লাগিব প্ৰথমতে জলকীয়া আৰু কচু। এতিয়া ৰাতি হৈছে, তথাপিও মোৰ এতিয়া পটককৈ মনত পৰিছে কাইলৈ মই এঠাইলৈ পঠিয়াব লাগে বস্তুটো, সেইকাৰণে এতিয়া যাওঁ বলক কচু কাটিবলৈ। ৰাতি হ'লেও ঘৰ একদম কাষতে আছে কচুজোপা, সেইকাৰণে ৰাতি কাটিব নাপায় আকৌ, তথাপি মই ওলাইছোঁ আৰু এতিয়া মই গৈ আছোঁ কচু কাটিবলৈ। কচু বাও লাগিব। আচলতে যিটো কচু আমি ব্যৱহাৰ কৰোঁ বৰকচু বুলি কয়, সেইটো বৰকচুটো এতিয়া নাই, সেইকাৰণে ঘৰতে ৰুই লোৱা ক'লা কচুকে মই ব্যৱহাৰ কৰিম। ৰাতি নিদিয়ে, দেউতাই মোক দেখি পেলাই তমি গালিয়ে পাৰিব, তথাপিও কাইলৈ ৰাতিপুৱা পঠিয়াবই লাগে, সেইটো কাৰণে ৰাতিয়ে কৈছোঁ। ক'ত আছে ঘৰ পিছফালে আহিছোঁ। এফালে লাইটটো খুলি থোৱা আছে। বস্তু এটা দেখাই লওঁ দেই। এইজোপা ফুল গছ চক না, এইজোপা ভিতৰত আছিলে, বহুত ডাঙৰ আছিলে, এতিয়া সৰু ভাগি গ'ল কাৰণে নতুনকৈ ওলাইছে। লাচেং ডাঙৰ হোৱাৰ কাৰণে এইজোপা বাহিৰত উলিয়াই থ'বলগীয়া হৈছে। বেয়াই লাগি যায়, এটা ইমান ধুনীয়া হৈছে। সৰু ল'ৰা পৰা আঁতৰত থ'ব লাগে কোৱাৰ কাৰণে ঘৰৰ পিছফালে থৈ দিয়া হৈছে। এইজোপা কচু দেই, ইয়াৰ পৰাই ল'ম মই এতিয়া কচু। লেতেৰা জেগাত নাই, এয়া এইটো ঘৰ, এয়া আৰু এয়া কচু চফা জেগাতে আছে। এইখিনি মই বনাম এতিয়া শুকতি। এইখিনি মাছ, কি মাছ এইটো, গৰৈ মাছ, পুঠি মাছ, এইখিনি আনি থৈছোঁ শদিয়া মাহীহঁতৰ ঘৰৰ পৰা, মাহীয়ে দি আহিছে। এইখিনি শুকান শুকতি নহয়, এইখিনি হৈছে গেলা শুকতি। গেলা শুকতি কেনেকৈ বনায় মই আপোনালোকক, শুনিবলৈ বেয়া গেলা শুকতি, কিন্তু খাবলৈ বহুত মজা আছে দেই। কেনেকৈ গেলা শুকতি বনায় মই আপোনালোকক এদিন ভিডিঅ'ৰ জৰিয়তে দেখাম। মই মাছ বিচাৰি ফুৰিছোঁ কিন্তু পোৱা নাই। আজি মই বিচাৰিছিলোঁ 15 কেজিমান মাছ লাগে বুলি, কিন্তু 200 টকা হোৱাৰ কাৰণে নল'লোঁ। অকণমান কমত পালে মানে ল'ম, তেতিয়া মই আপোনালোকক ধুনীয়াকৈ প্ৰথমৰ পৰা ভিডিঅ'টো দেখাম। এতিয়া মই আধাৰ পৰা দেখাইছোঁ শুকান মাছৰ পৰা কেনেদৰে শুকতিৰ কাৰণে যিহেতু কচু একদম প্ৰয়োজনীয়, কচু আৰু জলকীয়া, সেইকাৰণে মই কচুকেইডাল কাটি আনি ভালদৰে ধুই চুচখিনি গুচাই লৈছোঁ। আপোনালোকে দেখিছে ভিডিঅ'ত মই চুচখিনি ধুনীয়াকৈ এৰুৱাই লৈছোঁ। যদি চুচবোৰ এৰুৱাই লোৱা নহয় তেতিয়াহ'লে শুকতিখিনি যথা হ'ব, খাবলৈ বেয়া হ'ব। মিক্সিত খুন্দাতকৈ শুকতি খুন্দুনাত খুন্দিব লাগে। খুন্দুনাত খুন্দিব পাৰিলে খাবলৈ ভাল হয়, কিন্তু মোৰ সময়ো নাটনি আৰু অকণমান অসুবিধা হ'ব, সেইটো কাৰণে মই মিক্সিতে পিচি ল'ম বুলি ভাবিছোঁ। কচুখিনি মই এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ। কচুখিনি ধুই লোৱাৰ কাৰণে মোৰ হাতত বহুত খজুৱাইছে। মই মিঠাতেলো ঘঁহি নল'লোঁ, কিন্তু এতিয়া শেহতীয়াকৈ হ'লেও মিঠাতেল অকণমান ঘঁহি লৈছোঁ, জানো চাহ খজুতিখিনি ভালেই হয় বুলি। এইখিনি হৈছে মাছ। এতিয়া মাছখিনি মই এতিয়া মিক্সিত, প্ৰথমতে মই মাছখিনি মিহি কৰি ল'ম, গোটেই মাছখিনিকে, বেছি নাই মাছ। তাৰপাছতে মই পিচি ল'ম। ইয়াতে ভোট জলকীয়া দিম ভাবিছিলোঁ, কিন্তু ভোট জলকীয়া পকা নাই, কেঁচা আছে, সেইটো কাৰণে মই ৰঙা জলকীয়া গুড়িকৈ দি দিম। যদিও বা অসমৰ জনজাতীয় লোকসকলৰ শুকতি বহুত প্ৰিয়, সকলোবিলাক জনজাতীয় লোকেই শুকতি খায়, কিন্তু বনোৱা তৰিকাবোৰ সকলোৰে বেলেগ বেলেগ। কিন্তু আমাৰ শদিয়াত যিবিলাক আহোম মানুহ আছে, বাকী জনগোষ্ঠীৰ কথা মই নকওঁ, কেনেকৈ বনাই নাজানো, কিন্তু মই আহোম জনগোষ্ঠীৰ কথা ক'ম। আহোম লোকসকলে অকণমান বেলেগ ধৰণে বনায়, মই যিটো বেলেগৰ লগত মিলা দেখা নাই। কেনেদৰেনো বনায় প্ৰথমৰ পৰা মই ভিডিঅ' এটা প্ৰস্তুত কৰিম, আপোনালোকক দেখুৱাম। কিন্তু এতিয়া মই শুকান মাছখিনিৰ পৰাহে বনাইছোঁ, সেইকাৰণে মই আৰম্ভণিখিনি দেখাব নোৱাৰিলোঁ। বহুদিনৰে পৰা ককাইদেউ এজনে শুকতি খুজি আছিলে, সেইকাৰণে তেওঁৰ বাবে মই এই শুকতিখিনি প্ৰস্তুত কৰি দিছোঁ। ফাইনেলি মাছখিনি শুকতিৰ ৰূপ ল'লেহি। যিহেতু আমাৰ ঘৰত জুই নাই আৰু মই যিজন ককাইদেউলৈ দিম তেওঁৰ ওচৰতো জুই নাই, সেইটো কাৰণে মই শুকতিখিনি অকণমান পানীটো কাটি হ'বৰ কাৰণে এনেদৰে কৌপাত সেকাই পিনে কেৰাহীতে মই অকণমান পানীখিনি কাটি কৰাই দিম। জুই থাকিলে ভাল হয়, জুই চাঙতিত মাছৰ মানে শুকতিৰ টোপোলাটো থৈ দিব লাগে, তেতিয়া পানীটো কাটি হয় আৰু মাখিও নপৰে, নেভেকুৰে, খাবলৈও ভাল হয়। যিহেতু আমি চুঙাত নথওঁ, চুঙাত থ'লেতো বেলেগ হয়, সেইটো বেলেগ তৰিকা হয়।
আমি যেনেদৰে পাতত দি খাওঁ ঠিক তেনেদৰে মই পাতত দিয়া নিচিনাই কৰি দিম। কেৰাহীখনত লাগি নধৰিবলৈ অলপমান তেল দি লৈছোঁ, কিন্তু মই একেবাৰে সম্পূৰ্ণ সিজিবলৈ নিদিম। অকণমান পানীটো কাটি হোৱাৰ পিছত ইলুটো কৰি পিনে মই নমাই থ'ম। ফাইনেলি শুকতিখিনি ৰেডি হৈ গ'ল, নমাব পৰা হৈ গ'ল কেৰাহীৰ পৰা। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু মোৰ ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ জৰিয়তে। তেনেহ'লে মোৰ আজি